যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কোভিডত আক্ৰান্ত হৈ এজন চিকিৎসকৰ মৃত্যু। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত যোৱাকালি পুৱা 8 বজাত ডক্টৰ অশ্বিনী কুমাৰ দত্তই মৃত্যু হয়। জানিব পৰা মতে ডক্টৰ দত্ত যোৰহাট ভগামুখৰ পৰা প্ৰমোশ্যন হৈ মাজুলী কমলাবাৰীলৈ সাব ডিভিজনেল পাব্লিক অফিচাৰ হিচাপে মাজুলীৰ কমলাবাৰীত কৰ্মৰত আছিল। মাজুলীতে কোভিড পজিটিভ ধৰা পৰাত 23 ফেব্ৰুৱাৰীত যোৰহাট চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। যদিও কালি পুৱা 8 বজাত ডক্টৰ দত্তই শেষ নিশ্বাস ত্যাগ কৰে।